জানাও। বাজাৰ কলকাতা তেজপুৰৰ আনুষ্ঠানিক মুকলি এই অনুষ্ঠানত মই এটি মংগল শ্লোকেৰে আৰম্ভ কৰিব লৈছোঁ। ইয়াৰ পূৰ্বে সেই শ্ৰোতাবৃন্দ যিসকলে মোক শুনি আছে কিন্তু আমাৰ এই অনুষ্ঠানৰ বাকৰিত উপস্থিত নাই, তেওঁলোকক আমাৰ এই অনুষ্ঠানলৈ আহি আমাৰ অনুষ্ঠানৰ সুবাস বঢ়াবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াত আমি এতিয়া আৰম্ভ কৰিব লৈছোঁ আমাৰ অনুষ্ঠানটি, আমাৰ বাজাৰ কলকাতাৰ সাংস্কৃতিক অনুষ্ঠান এটা মংগল শ্লোকেৰে। সর্বমঙ্গলে মঙ্গলে শিবে সর্বাধিসাধিকে শরণ্যে ব্রহ্মা